শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ উপায়ুক্তকে আদি কৰি আজি মঞ্চ আৰু সভাস্থলীত সমবেত ৰাইজ আইসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল প্ৰথমতে ইমান দূৰত পাতিছে মোৰ দেখিয়ে ভাল লাগে নাই মই আহি পদ্মদাক কৈছোঁ যে মঞ্চটো কিয় ইমান দূৰত পাতিছে এতিয়া পদ্মদাই কৈছে যে চিকিউৰিটিয়ে কৰিব কৈছে অহাবাৰতো আমি অলপ চমু কৰি পাতিব লাগিব নহয় জানো কোনোবাই মোক দেখিছেনে নাই এতিয়া মই অলপ ভালকৈ দেখা নাই ঠিক আছে সেইকাৰণে অহাবাৰৰ পৰা ঠিক কৰিম এইটো না মই আজি আহি প্ৰথম গম পাইছোঁ যি নহওক প্ৰথমতে মই ইলেকশ্যনৰ পিছত ইয়াত প্ৰথম আহিছোঁ নাগশংকৰ ইলেকশ্যনৰ মাজত একদম মাজ ৰাতি আহিছিলোঁ ইমান মানুহ পদ্মদাক ভাল পাই ইমান মানুহ ভোট খাইছিলে আৰু সিদিনাখনে মই গম পাইছোঁ যে পদ্মদা বহুত ভোটত জিকিব আৰু আজি সঁচাকৈ পদ্ম হাজৰিকা ডাঙৰীয়া বহুত ভোটত জিকিলে মই চতিয়া সমষ্টিৰ ৰাইজক মোৰ হৃদয়ৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যোৱা 5টা বছৰত পদ্ম হাজৰিকা ডাঙৰীয়া বিধায়ক হৈ থকাৰ সময়ত এই সমষ্টিৰ বহুবিলাক কাম হাতত লৈছিলে আৰু বহুবিলাক কাম সমাপ্ত হৈছিলে বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত বহুবিলাক আগতে নোহোৱা ৰাস্তা ঘাট আমি সকলোৱে দেখিবলৈ পাইছিলোঁ সেই সময়ছোৱাতে নাগশংকৰ এই ষ্টেডিয়ামখনো নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল এক প্ৰকাৰ ক'বলৈ গ'লে ইলেকশ্যনৰ আগতেই নিৰ্মাণ কাৰ্য শেষ হৈছিলে কিন্তু মডেল কোড অফ কণ্ডাক্ট চলি থকাৰ কাৰণে তেতিয়া আমি আনুষ্ঠানিক উদ্বোধন কৰিব পৰা নাছিলোঁ আজি আমাৰ এই ষ্টেডিয়ামখনি যি ধৰণে সমাপ্ত হ'ল নিৰ্দিষ্ট সময়ত সঁচাকৈ ভাল লাগিছে নিৰ্মাণ কামো খুব ভাল হৈছে আৰু নাগশংকৰৰ এটা ঐতিহ্য ই আৰু এটা নতুন অধ্যায় সংযোজন কৰিছে মই পদ্ম হাজৰিকা ডাঙৰীয়াক কৈছোঁ যে আমাৰ মুকলি ষ্টেডিয়ামখনটো হৈ গ'ল ইয়াত এতিয়া আমি ইনডোৰ ষ্টেডিয়াম এটা বনাব লাগিব আৰু মই আজি আৰু আপোনালোকক ইনডোৰ ষ্টেডিয়ামটো বনাবৰ কাৰণে মই আৰু 10 কোটি টকা কৰিছোঁ সুন্দৰ ইনডোৰ ষ্টেডিয়াম এটা আৰু চুইমিং পুল এটা এই দুইটা বস্তু যদি আমাৰ ইয়াত নিৰ্মাণ হৈ যায় আমাৰ ষ্টেডিয়ামখন পূৰ্ণাংগ হৈ যাব আৰু মই নিশ্চিত যে পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত এই কামখিনিও আমি সোনকালে সমাপ্ত কৰিব পাৰিম আজি ইয়াতে মোক স্মাৰক পত্ৰত নাগশংকৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা কথা কৈছে আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটিও সবল কৰাৰ কথা কৈছে মই দুইটা কামৰ বাবে শিক্ষামন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া পদ্ম হাজৰিকা ডাঙৰীয়াৰ সৈতে কথা পাতি মই সিদ্ধান্ত ল'বলৈ ক'ম আৰু বিশেষকৈ মোৰ দৃষ্টিত হস্পিটেলখন ডাঙৰ হোৱাত কোনো আপত্তি নাই নিশ্চয় সেই কাম আমি কৰিব পাৰিম আজি আমি চতিয়াৰ দিনটো থাকিমেই বিশেষকৈ চতিয়া সমষ্টিত দিনটো থাকিবৰ কাৰণে আহিছোঁ গতিকে আপোনালোকক আজি যিহেতু আমি অলপ সময়ত পিছুৱাই গ'লোঁ বৰষুণৰ কাৰণে মই বহুত বেছি সময় বক্তব্য নাৰাখি আপোনালোকক পুনৰ এবাৰ প্ৰণাম জনালোঁ নমস্কাৰ জনালোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে চৰকাৰখন ভালকৈ চলে কিবা ভুল দেখিলে আঙুলিয়াই দিব ভাল দেখিলে আশীৰ্বাদ কৰিব আৰু আমি যাতে অসমখনক আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে আপোনালোকে সহায় সহযোগিতা কৰিব পুনৰ এবাৰ আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ